নমস্কাৰ, মই সঞ্চিতাই মোৰ সঞ্চিতাৰ অসমীয়া পাকঘৰলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে মই অতি সহজ আৰু অতি সাধাৰণ ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে মোৰ ৰেচিপিটো চাব বুলি আশা থাকিল। মোৰ ৰেচিপি কিন্তু আপোনালোকে সম্পূৰ্ণকৈ চাব দেই, প্লিজ সম্পূৰ্ণকৈ চাব, কাটি নিদিব। অতি সাধাৰণ আৰু অতি সহজে বনাব পৰা এটা ৰেচিপি মই লৈ আহিছোঁ। একেবাৰে সাধাৰণ, আপোনালোকে ৰেচিপিটো চালেই গম পাব। আৰু বহুতে চাগে চাইছে বা খাইছে, যিসকলে খোৱা নাই তেখেতসকলে বনাই খাই চাব পাৰিব আৰু আনকো খুৱাব পাৰিব। বিৰাটেই টেষ্টি হয় আৰু বিৰাটেই ধুনীয়া হয়। আহক তেনেহ'লে মই এতিয়া ৰেচিপিটোলৈ আগবাঢ়োঁ। মই আজি বনাম মাছৰ চাটনি। এইটো চাওক, মই দেখুৱাইছোঁ কি কি বস্তু লাগে মই কৈ দিম। এপিচ মাছ লৈছোঁ, মই এপিচ মাছ লৈছোঁ। আমাৰ মানুহ কম যিহেতু মই এপিচৰে বনাম। আপোনালোকৰ যদি মানুহ সৰহ হয় 2 পিচ 3 পিচ বনাব পাৰিব। তাৰপিছত দুটা বিলাহী লৈছোঁ, দুটা নহয়, এটা বিলাহী দুফাল কৰি লৈছোঁ। এইটো ইয়াতকৈ সৰু কৰি ল'ব পাৰিব, ফালি ল'লে বেছি ভাল হয়। আৰু মই গুটিটো উলিয়াই লৈছোঁ। এতিয়া যিহেতু বিলাহীবোৰ সাৰ দিয়া, সেইটো কাৰণে গুটিটো খাবলৈ অলপ অসুবিধা হয়, সেইটো কাৰণে মই গুটিটো উলিয়াই লৈছোঁ। তাৰপিছত এয়া সৰিয়হ লৈছোঁ, এয়া চাওক, এয়া সৰিয়হ, এয়া ক'লা সৰিয়হ লৈছোঁ। মই বগা সৰিয়হ হ'লে বেছি ভাল হয়, মোৰ ওচৰত বগা সৰিয়হ নাই, সেইটো কাৰণে মই ক'লা সৰিয়হকে লৈছোঁ। তাৰপিছত ইয়াত আছে জিৰা গুড়ি, এটা জলকীয়া, ধনিয়া গুড়ি, তাৰপিছত অকণমান ৰেড চিলি পাউডাৰ, এয়া হালধি, এয়া নিমখ। এইকেইটা বস্তুৱে মোৰ আজি মাছৰ চাটনিটো বনিব। চাওক, মই পেষ্ট বনাই ল'লোঁ ধুনীয়াকৈ। এইটো ক'লা সৰিয়হ, নিমখ, হালধি, তাৰপিছত ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু জলকীয়া গুড়ি, এই গোটেইখিনি মিলাই আৰু মই এটা পেষ্ট বনাই পেলাই, এই যে মাছ পিছত হালধি অলপহে সানিছোঁ, ইয়াত নিমখ অনা নাই, যিহেতু ইয়াত নিমখ দিম, ইয়াত নিমখ দিয়া নাই, চোকা হৈ যাব পাৰে। মই ইয়াত অকল হালধি সানি থৈছিলোঁ অলপ পাতলকৈ, ইয়াতো অলপ হালধি ব্যৱহাৰ কৰিছোঁ, ইয়াতো পাতলকৈ সানি থৈছোঁ। আপোনালোকে ইয়াত নকৰিলেও কথা নাই, মই অকণমান হালধিটো বেছি হ'লে ভাল লাগে, অকণ ৰংটো উঠে দেখি, ইয়াতো অলপ দিছোঁ। তাৰপিছত এই পেষ্টটো এই মাছ পিছত ধুনীয়াকৈ এনেকৈ লগাই দিব, ধুনীয়াকৈ চুচি মাছ পিছত লগাই দিব। গোটেই মাছ পিছত ধুনীয়াকৈ চাৰিওফালে পেষ্টটো সানি দিব। সানি পেলাই এই যে বিলাহীটো মই যে দুফাল কৰি লৈছিলোঁ, মই আকৌ সৰু সৰুকৈ এনেকৈ কুটি লৈছোঁ। যিহেতু ফালি পেলাই দিলে এই পাতখন বন্ধাত অসুবিধা হ'ব, সেইটো কাৰণে সৰুকৈ বিলাহীটো কাটি ল'ব। বিলাহীটো দি দিব ওপৰত, এনেকৈ কৰি পেলাই বিলাহীটো দি দিব। দি পেলাই বিলাহীটো মই তেনেকৈ দি ল'লোঁ। দি লোৱাৰ পিছত মই ইয়াত এয়া চাওক, 1 চামুচ তেল, কেঁচা মিঠাতেল মই ইয়াত এনেকৈ ঢালি দিছোঁ। দি পেলাই এইটো এটা জলকীয়া যে মই লৈছিলোঁ, এইটো কেঁচা জলকীয়াটো অথনি যে উঠাই থৈছিলোঁ, এই কেঁচা জলকীয়াটো ইয়াৰ ওপৰত মই দি দিম। কেঁচা জলকীয়াটো দিলোঁ ইয়াৰ ওপৰত। তাৰপিছত মই পাতখন ধুনীয়াকৈ চাৰিওফালে মেৰিয়াই পেলাই এইডাল দি পেলাই, কলপাতৰ এইডাল দি পেলাই মই পাতখন বান্ধি ল'ম। এইটো চাওক, মই ধুনীয়াকৈ দেখাইছোঁ, মই বান্ধি ল'লোঁ ধুনীয়াকৈ। এইটো চাওক, এনেকৈ চাৰিওফালে যাতে বতাহ নোসোমায় তেনেকৈ ধুনীয়াকৈ এইটো বান্ধি ল'ব। চাওক, মই এনেকৈ এতিয়া নেক্সট ষ্টেপ হৈছে, মই কেৰাহীখন পাতি লৈছোঁ। কেৰাহী এখন এনেকৈ বা টাৱা হ'লেও হ'ব, কেৰাহী হ'লে বেছি ভাল, ঢাকোন মাৰিবলৈ ভাল হয়। মই এনেকৈ কেৰাহীখন পাতি, কেৰাহীখন অকণ গৰম হৈছে নে নাই চাইছোঁ, অকণমান গৰম হ'বলৈ দিছোঁ। গৰম হৈছে, অকণমান গৰম হোৱাৰ পিছতে ইয়াত অকণমান এফুটমান, বেছি নিদিব, অকণমান জোখ অনুপাতে তেল অকণমান দিব, একেবাৰে অকণমান, যাতে কলপাতখন কেৰাহীত লাগি নধৰে, সেইটো কাৰণেহে তেল অকণ দিয়া হয়। অকণমান তেল অকণ দিব, তেলখিনি অকণমান গৰম হ'বলৈ দিম। এইখিনি মোৰ তেল গৰম হৈ আহিলে, তাৰপিছত মই যে অথনি যে এইটো যে এনেকৈ বান্ধি থৈছিলোঁ কলপাতত মাছটো, ইয়াত এনেকৈ দি দিম, এনেকৈ হেঁচি পেলাই দি পেলাই গেছটো একেবাৰে কমাই থ'ব, মিডিয়ামত থ'ব, ইমান কমায়ো থ'ব নালাগে, মিডিয়ামত গেছটো থৈ পেলাই এইখন মই ঢাকোনখন মাৰি দিলোঁ। এখন হৈ আছে, মই 5 মিনিট
মাছৰ মূৰে মূৰে চামহি আহি পেলাই লুটিয়াই দিম মাজে মাজে লুটিয়াই থাকিব ইলুটি কৰিব এবাৰ হিলুটি কৰিব 20 মিনিটত মোৰ চাটনি ৰেডি হৈ যাব মাছৰ বইল চাটনি 5 মিনিটলৈ এতিয়া মই ৰাখি দিওঁ 5 মিনিটৰ পিছত মই আকৌ ইলুটি কৰি দিম 5 মিনিট হৈ গ'ল মোৰ 5 মিনিটৰ পিছত মই দাঙিছোঁ দাঙি পালে এইখন দি পেলাই এনেকৈ লুটিয়াই দিছোঁ লুটিয়াই পেলাই আকৌ মই ঢাকি দিম আপোনালোকে মাজে মাজে এনেকৈ হেঁচি হেঁচি চাব চালেই গম পাব মাছটো যদি টান টান হৈ থাকে কেঁচা হৈ থাকিব যদি এনেকৈ হেঁচি দিয়াৰ লগে লগে এনেকৈ কোমল কোমল পাই সোমাই যায় এনেকৈ হেতাখন তেতিয়া গম পাব মাছটো ৰেডি হৈ গ'ল 20 মিনিটমান লাগে এনেকৈ বইল মাছ বনাওঁতে 20 মিনিটলৈ আকৌ মই 5 মিনিটৰ মূৰে মূৰে ইলুটি সিলুটি কৰি এনেকৈ ঢাকি ঢাকি মাছটো চাই থাকিম 20 মিনিট হৈ গ'ল এয়া মই দাঙি পেলাই চাওঁ মোৰ হৈ গ'ল মাছৰ চাটনি এয়া চাওক মই অলপ হেঁচি দিছোঁ এয়া কোমল কোমল হৈ গৈছে দেখিছে নহয় এয়া চাওক মই ভালদৰে দেখাইছোঁ এয়া হেঁচি দিওঁতে এনেকৈ পাতখন এনেকৈ কলপাতখন সোমাই সোমাই গৈছে মোৰ মাছৰ চাটনি ৰেডি হৈ গ'ল মই উলিয়াই পেলাই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ কেনেকুৱানো হৈছে মোৰ মাছৰ চাটনি এইখিনি মই এখন কাঁহী তেনেকৈ উলিয়াই লৈছোঁ মই খুলি পেলাই আপোনালোকক দেখুৱাই আছোঁ এইখিনি মই এতিয়া খুলি পেলাই চাম কেনেকুৱা হৈছে মোৰ মাছৰ চাটনি গৰম হৈ আছে মই গৰমে গৰমে আচলতে গৰমে গৰমে পৰিৱেশন কৰিবলৈহে ভাল খুলিব পৰা নাই এয়া চাওক বিলাহী জলকীয়া সৰিয়হ দিয়া এয়া সিজোৱা মাছৰ বইল মাছৰ চাটনিখন মোৰ ৰেডি হৈ গ'ল ধোঁৱা উৰি আছে এইখন মোৰ মাছৰ চাটনি ৰেডি হৈ গ'ল এইখন চাওক ভালকৈ এনেকৈ চামুচেদিও খাব পাৰিব লৈ পেলাই হয়তো পিটিকা কৰি খাওঁ বুলিলেও আপোনালোকে এইখিনি পিটিকা কৰি খাব মাছৰ পিটিকা হ'ব তেতিয়া কিন্তু এনেকৈ লৈ খাই বেছি ভাল লাগে এনেকৈ লৈ পেলাই আপোনালোকে এইখিনি আপোনালোকে নিজেও খাব পাৰিব কোনোবা আলহী আহিলেও এনেদৰে খুৱাই চাবচোন বিৰাটেই ধুনীয়া লাগে এনেকৈ চাটনি বনাই খাই পেলাই মই কিন্তু বহুত ভাল পাওঁ খাই এদিন এনেদৰে খাই চাবচোন আৰু প্লিজ মোৰ ৰেচিপিটো কিন্তু সম্পূৰ্ণকৈ চাব এবাৰ মোৰ বহুত আশা থাকিল আপোনালোকে যাতে মোৰ ৰেচিপিটো সম্পূৰ্ণকৈ চাই একেবাৰে সহজ ৰেচিপি একেবাৰে উজু হয়তো বহুতে বনাই খাই চাইছে কিন্তু এনেদৰে আপোনালোকে এদিন বনাই খাই চাবচোন কেনেকুৱা লাগে এইখন চাওক মই ভালদৰে দেখুৱাই দিছোঁ এইখন মোৰ মাছৰ চাটনি ৰেডি হৈ গ'ল বিৰাটেই টেষ্টি হয় খাবলৈ এনেদৰে কিন্তু এবাৰ বনাই খাই চাব বুলি মোৰ আশা থাকিল এখন চাওক একেবাৰে শেষত মই এনেদৰে কেঁচা পিঁয়াজ কাটি দিছোঁ এনেদৰে কেঁচা পিঁয়াজ কাটি দিলে টেষ্টটো কিবা এটা ভাল লাগে আপোনালোকে হয়তো পিঁয়াজ ভাল নাপালে কাটি নেখালেও কথা নাই মই পিঁয়াজ যিহেতু ভাল পাওঁ এনেদৰে ওপৰত কেঁচা পিঁয়াজ কাটি দিছোঁ মোৰ ৰেচিপিটো আপোনালোকে সকলোৱে চালেনে যিসকলে চোৱা নাই সেইসকলে চাব দেই নাপাহৰিব কিন্তু সম্পূৰ্ণকৈ চাব মোৰ ৰেচিপিটো কাটি নিদিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ সকলোলৈ অনুৰোধ প্লিজ মোৰ চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটো যাতে আগবাঢ়ি যোৱাত সকলোৱে মোক সহায় কৰে বুলি মোৰ আশা থাকিল আপোনালোকে যাতে মোক সহায় কৰি মোৰ চেনেলটো যাতে আগবঢ়াই লৈ যায় আৰু এটা কথা মই যে ৰেচিপিটোত দেখাইছিলোঁ সৰিয়হ ক'লা সৰিয়হখিনি দিবলৈ যিখিনি ক'লা সৰিয়হ দেখাইছিলোঁ মই সেইটো কথাটো ক'বলৈ মই পাহৰিলোঁ সৰিয়হখিনি মই অকণমান ভাজি পেলাই অকণমান ভাজি গৰম কৰি আৰু আচলতে একে ৰঙাকৈ নাভাজিব ক'লা সৰিয়হখিনি গৰম কৰি পেলাই মই অকণমান খুন্দি লৈছিলোঁ আপোনালোকেও তেনেকৈ অকণমান গৰম কৰি মানে অকণমান স্লাইটকৈ গৰম কৰি সৰিয়হখিনি খুন্দি ল'ব তেতিয়া পেষ্টটো মানে বনাবলৈ ভাল হয় বিশেষকৈ ৰেচিপিটোত বগা সৰিয়হ হ'লে বেছি ভাল হয় মোৰ যিহেতু বগা সৰিয়হ নাই সেইটো কাৰণে মই ক'লা সৰিয়হে ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ যদি বগা সৰিয়হ থাকে আপোনালোকে কিন্তু বগা সৰিয়হ ব্যৱহাৰ কৰিব মোৰ ৰেচিপিটো কিন্তু সম্পূৰ্ণকৈ চাব আকৌ এবাৰ কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লাইক কৰিব আৰু শ্বেয়াৰটো কৰিবই শ্বেয়াৰ কৰিলেহে মোৰ ভাল লাগিব আপোনালোকে তেনেহ'লে আজি মই ভিডিঅ'টো সামৰোঁ পুনৰ এবাৰ নতুন ভিডিঅ' বা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিম এতিয়ালৈ ধন্যবাদ